জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, জুবিন গাৰ্গ মানে অসম, জুবিন গাৰ্গ মানে অসমীয়াৰ কণ্ঠ। কিন্তু সেই কণ্ঠ আজি ৰুদ্ধ, সেই কণ্ঠ চিৰদিনৰ বাবে ৰুদ্ধ কৰি দিয়া হ'ল। ইয়াৰ আঁৰত কাৰ হাত, সেই উত্তৰ আজি ৰাইজে ভালদৰে জানে। জুবিন গাৰ্গক ভাৰত ৰত্ন, কিন্তু বিজেপিৰ আগ্ৰহী নাই, এই কথা স্পষ্ট হৈছে। জুবিন গাৰ্গক ভাৰত ৰত্ন দিবলৈ বিজেপিৰ কোনো আগ্ৰহী নাই। হিমন্ত চৰকাৰে কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে, মনোনয়ন পত্ৰও দাখিল নহল। ভাৰত ৰত্ন প্ৰদানৰ বাবে জুবিন গাৰ্গৰ নামেই মনোনয়ন পত্ৰ দাখিল নহল। এইটো অৱহেলা নহয়, এইটো উদ্দেশ্যমূলক নীৰৱতা হিমন্ত বিশ্বৰ চৰকাৰৰ। কেৱল মুখেৰে ময়ো জুবিন, কিন্তু কাৰ্যত শূন্য। এফালে মুখ্যমন্ত্ৰীয়ে কয় ময়ো জুবিন, আমিও জুবিন, কিন্তু আনফালে জুবিনৰ বাবে একো নহয়। জুবিনক ভাৰত ৰত্ন প্ৰদানৰ দাবী সাংসদ গৌৰৱ গগৈৰ। আনফালে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ সংসদৰ মজিয়াত জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ দাবী তুলিলে। পাৰ্থক্য সিমানেই, এয়াই পাৰ্থক্য। এফালে কেৱল মুখেৰে জুবিন প্ৰেম আৰু আনফালে জুবিনৰ বাবে স্পষ্ট অৱজ্ঞা। জুবিনক ভাল পায় নে ভয় কৰে, ভাৰত ৰত্নৰ এই কথাই সকলো স্পষ্ট কৰিলে। এই চৰকাৰ জুবিনক ভাল নাপায়, কেৱল আৰু কেৱল ব্যৱহাৰহে কৰিলে জুবিনক।